हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ৰিকুৱেষ্টেড ভিডিও লৈ আজি ভিডিওটোত মই আপোনালোকক কেনেকৈ আমি কাপোৰ চিলাবৰ সময়ত কাপোৰত কোচ নপৰাকৈ আমি চিলাইবোৰ ভালকৈ কৰিব পাৰো হেতুৰ ওপৰতে মই আজি ভিডিওটো লৈ আহিছো গতিকে এই ভিডিওটোৰ কাৰণে মোক ৰিকুৱেষ্টটো কৰিছিলে বহুতৰ এনেকুৱা সমস্যা হৈছিল যে কাপোৰ চিলাবৰ সময়ত তেওঁলোকৰ যেটো চিলাই কৰা হয় চিলাই কৰোতে কাপোৰটো মানে কুছ খাই যায় সো হেতুৰ কাৰণে মই আজি এই ভিডিওটো বনাইছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে ভালকৈ চাব আৰু ভিডিওটো চাই ভাল লাগিলে লাইক আৰু কমেন্টস নিশ্চয় কৰি দিব চেনেল যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰি লব আৰু চেনেল সাবস্ক্ৰাইব কৰোতে কাষৰ যেটো এটা বেল আইকন আছে হেতু আপোনালোকে প্ৰেছ কৰি দিব সো फ्रेंड्स এটা ভিডিওটোলৈ আগবাঢ়ি যাও এটা চাওক फ्रेंड्स ইয়াতে আপোনালোকে দেখি আছে যে ইয়াতে মই চিলাই কৰিব লৈছো আৰু ইয়াতে প্ৰথমতে আপোনালোকে যেটা চিলাই কৰিব চিলাই কৰোতে সদায় কাপোৰটো মানে যেনেকুৱা আছে হেনেকুৱা হেৰিতে ৰাখিব মানে টানাটানি নকৰিব চিলাই কৰাৰ সময়ত নহলে কিন্তু আপোনালোকৰ কাপোৰবোৰ কোচ খোৱাৰ যেটো প্ৰবলেম হেতু কিন্তু হৈ থাকিব গতিকে সদায় কাপোৰটো সমানে ৰাখিব আৰু ভালকৈ কৰিব যাতে কোনো ধৰণৰ মানে হেৰি না থাকে চিলাই কৰিবৰ সময়ত যাতে অসুবিধা নহয় গতিকে হেনেকুৱাকৈ আপোনালোকে ভালকৈ কাপোৰটো ৰাখি লয় তাৰপিছত চিলাইটো কৰিব আৰু যেতিয়া আপোনালোকে চিলাই কৰিব কাপোৰবোৰত কিবা কুচ পৰি আছে নেকি যদি আছে তেনেহলে আপোনালোকে আইৰন কৰি ল'ব লাগিব মানে আইৰন কৰিলে যেটো কুচ পৰা সমস্যা হেতু নহয় গতিকে চিলাই কৰাৰ আগতে আপোনালোকে আইৰনটো কৰি ল'ব আৰু নেক্সট হৈছে যদি কাপোৰটো আপোনালোকে বেছি টানাটানি কৰে এটা চাওক মই এটা ভালকৈ মানে চিলাইটো কৰি আছো আৰু ইয়াতে মই টানাটানি কৰা নাই কাপোৰটো আপোনালোকে টানিব নালাগে যেনেকৈ আছে কাপোৰটো হেনেকৈ চিলাইটো হৈ থাকিব দিব আৰু টানাটানি কৰিলেও মানে কাপোৰটো কুচ খাই যায় গতিকে পিছত অসুবিধা হয় চিলাইবোৰ বেয়া হৈ যায় গতিকে আপোনালোকে কাপোৰটো সদায় ভালকৈ সমানকৈ ৰাখি চিলাইটো কৰিব আৰু টানাটানি নকৰিব যেনেকৈ আছে হেমতে আপোনালোকে চিলাইটো হৈ থাকিব দিব গতিকে তেতিয়া হলে এনেকুৱা সমস্যা নহয় এতিয়া চাওক फ्रेंड्स ইয়াতে গুটেখিনি চিলাই মোৰ হৈ গৈছে আৰু মই এটো আপোনালোকক দেখুৱাই দিছো চাওক ইয়াতে কোনো ধৰণৰ ভাঁজো পৰা নাই আৰু কোনো ধৰণৰ মানে চিলাইৰ কাষত কোনো ধৰণৰ কোচ পৰা নাই যাতে চিলাইটো বেয়া হয় দেখিবলৈ তেনেকুৱা একো প্ৰবলেম হোৱা নাই গতিকে আপোনালোকে তেনেকুৱাকৈ চিলাইটো কৰিব আৰু চিলাই কৰোতে চাব যাতে কাপোৰটোত কিবা ভাঁজ লাগি আছে নেকি যদি আছে তেনেহলে আপোনালোকে প্ৰথমতে ভাঁজবোৰ এৰাই ল'ব মানে আইৰন কৰি ল'ব আৰু যদি তেনেকুৱা একো প্ৰবলেম নাই তেনেহলে চিলাই কৰোতে আপোনালোকে সাৱধানে চিলাই কৰিব যাতে চিলাইটো বেয়া নহয় আৰু সদায় আপোনালোকে মই যেনেকৈ কৈছো মানে হেনেকুৱাকৈ চিলাইবোৰ মানে যেনেকুৱা আছে মেচিনত হেনেকুৱা হ'ব দিব নহলে কিন্তু টানাটানি কৰি চিলাই কৰিলে তেতিয়া মানে এনেকুৱা কোচ পৰা সমস্যা হয় চিলাইবোৰ বেয়া হয় গতিকে আশা কৰিলো আজিৰ ভিডিওটোৰ পৰা আপোনালোকে বহুতখিনি শিকিব পাৰিছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব চিলাই মেচিনৰ সমস্যাৰ ওপৰত বহুতখিনি ভিডিও মোৰ দিয়া আছে গতিকে সেই ভিডিওবোৰ আপোনালোকে চাব মোৰ প্লেলিষ্টত আছে মোৰ যেটো চেনেল আছে তাৰে চেনেলত চিলাই মেচিনৰ বিষয়ে বুলি এটা প্লেলিষ্ট বনোৱা আছে তাতে আপোনালোকে প্লেলিষ্টত বহুতখিনি মেচিন সম্বন্ধীয় ভিডিও দিয়া আছে গতিকে হেবোৰো চাব গতিকে আজি ভিডিওটোত মোৰ দেখুৱাব লাগে এইখিনি আছিল পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই আহিম আজিলৈ মানে ধন্যবাদ